নমস্কাৰ এক বিশেষ প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী গোস্বামী আপোনালোকে চাই আছে নিউজ নাও আমেৰিকা শেষ এক প্ৰকাৰ যে নিশেষ হৈ গৈছে দেশখন কৰোনাৰ বিষাক্ত দংশনৰ বাবে মৃত্যু উপত্যকাত পৰিণত হৈছে ধনী শক্তিশালী দেশখন নিতৌ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আমেৰিকাৰ এনে অৱস্থাৰ বাবে এতিয়া বহুতেই অভিযোগৰ আঙুলি টুৱাইছে চীনলৈ চীনে শেষ কৰিব বিচাৰিছে নেকি শত্ৰু দেশখনক আমেৰিকা এক প্ৰকাৰ শেষ শেষ হোৱাটোৱেই যেন নিশ্চিত হৈ গৈছে কাৰণ দেশখনত কৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 10 লাখৰ ঘৰ পৃথিৱীৰ মুঠ আক্ৰান্তৰ প্ৰায় 33% আমেৰিকাৰ এই পৰ্যন্ত দেশখনত মৃত্যু হৈছে 57,000তকৈ অধিক লোকৰ বিশ্বৰ মুঠ মৃত্যুৰ প্ৰায় 27% আমেৰিকাৰ দেশখনত প্ৰায় প্ৰতি 330 জন লোকৰ বিপৰীতে আক্ৰান্ত হৈছে এজনকৈ লোক প্ৰায় প্ৰতি 6000 জন লোকৰ বিপৰীতে মৃত্যু হৈছে এজনকৈ লোকৰ কাল কৰোনাৰ বিষাক্ত দংশনত হাহাকাৰ দেশখনত স্বাস্থ্য সেৱাত বিশ্বৰ ভিতৰতে শীৰ্ষস্থানত থকা দেশখনত এতিয়া ৰোগী ৰাখিবলৈ চিকিৎসালয়ৰ অভাৱ চকুৰ সন্মুখতে হাজাৰ হাজাৰ লোকৰ মৃত্যু দেখি অসহায় হৈ কান্দিছে চিকিৎসকে কঁপি উঠিছে মহাশক্তিধৰ দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কৰোনাই বিধ্বস্ত কৰিছে ধনী দেশখনৰ অৰ্থনীতি লকডাউন অমান্য কৰি একাংশ লোক ওলাই অহাত অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি হয়তো 2 মাহ আগলৈকে আমেৰিকাৰ চৰকাৰে ভবাই নাছিল পৰিস্থিতি এনে ভয়াৱহ হ'ব বুলি কিন্তু নভবাটোৱেই যেন হ'ল কিন্তু কিয় এনে হৈছে দেশখনত ইটালী স্পেইন আদিতো পৰিস্থিতি কিছু সুস্থিৰ হৈছে তেনে ক্ষেত্ৰত আমেৰিকাৰ এই অৱস্থা কিয় ইয়াৰ আঁৰত চীন নহয়তো কাৰণ আমেৰিকা আৰু চীনৰ কূটনৈতিক আৰু ব্যৱসায়িক শত্ৰুতাৰ কথা বিশ্বই জানে কৰোনা ভাইৰাছৰ যোগেদি শত্ৰু আমেৰিকাক শেষ কৰিব বিচাৰিছে নেকি চীনে বিশ্বজুৰি এতিয়া এয়াই চৰ্চাৰ বিষয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও